অসমৰ ৰাইজৰ লগত সদায় আছো সদায় থাকিম কেব আমি নামানো কাৰ ওপৰত যদি মোক কোনোবাই প্ৰশ্ন সোধে যে আপুনি কা সাপোৰ্ট কৰে নে কা আপুনি এগেইনষ্ট কৰে তো মই দস্তুমত এটা কথাই ক'ম যে মই কা সাপোৰ্ট কৰিছো। हेलो फ्रेंड्स মই দিলদাৰ আৰু আপোনালোকে চাইছেন আঘাৰী এন্টাৰটেইনমেন্ট। আজি এইটো ভিডিঅ'ত কথা পাতিম অসমৰ শিল্পী সমাজৰ বিষয়ে। ইয়েস কিছুমান শিল্পীৰ বিষয়ে, কিছুমান শিল্পী যিসকল স্বাৰ্থপৰ। ইয়েস কিমান বেছি স্বাৰ্থপৰ সেই কথাটো কোৱাৰ নিশ্চয় কোনো ধৰণৰ প্ৰয়োজন নাই, কাৰণ এইকেইদিনত ছ'চিয়েল মিডিয়াত ইমান বেছি পৰিমাণে শিল্পীসকলৰ স্বাৰ্থবাদিতা বা শিল্পীসকল কিমান স্বাৰ্থবাদ নহয়, সকলোবোৰ নহয়, কিছু সংখ্যক এনেকুৱা কিছুমান কাৰুকাৰ্য কৰি আছে সঁচাকে স্বাৰ্থপৰৰ উদাহৰণ দিবলৈ এই শিল্পীসকলকে দিয়া হ'ব। এই শিল্পী নামৰ এই জঘন্যতম প্ৰাণীবিলাকে এনেকুৱা স্বাৰ্থবাদিতা মানে ৰাইজৰ পৰা ইমোশ্যন কেৰি কৰি এনেকুৱা কাৰুকাৰ্য কৰিবলৈ আৰম্ভ কৰিছে যিবিলাক দেখিলে কেৱল এটা কথা মনলৈ আহে, হয় আন্দোলন হল 5জনকৈ ডেকা ল'ৰাই নিজৰ জীৱন শেষ দিলে, নিজৰ জীৱন শ্বহীদ কৰিলে এই অসমৰ কাৰণে। এই কাৰ বিৰোধিতা কৰি শিল্পীসকলেও বিৰোধিতা কৰিলে, বহু সংখ্যক শিল্পী আছে এই কাৰ বিৰোধিতা কৰিলে, বিজেপি দলত আছিল, বিজেপি দলৰ পৰা পদত্যাগ কৰিলে, মানে কাৰ বিৰোধিতা কৰিলে, বাৰে বাৰে চিঞৰি চিঞৰি ক'লে কেব আমি নামানো। কিন্তু কেইদিনমান পিছতে আকৌ আহিল এই কা সমৰ্থন কৰি ল'লে আৰু তেওঁলোকে যি স্থিতি লৈছিল সেই স্থিতি সলনি কৰিলে আৰু তেওঁলোকে এটা কথা ক'বলৈ ধৰিলে যে কা আমি আকৌ মানি লৈছো, মানে আগতে যি ডিচিশ্যন লৈছিলে সেইটো ভুল আছিলে। আৰু বহু সংখ্যক নেতা যিবিলাকে কাৰ বিৰোধিতা আগতেও কৰিছিল বা এতিয়াও কৰিছে, তেওঁলোকৰ যে স্বাৰ্থপৰ তাৰ উদাহৰণটো হ'ল তেওঁলোকে কেৱল এনেকুৱা ধৰণে কাৰ বিৰোধিতা কৰিছিল বা ৰাইজৰ লগত আছিল এটা কাৰণেই যে তেওঁলোকৰ সপোন বিধায়ক হোৱা, মন্ত্ৰী হোৱা, ৰাজনীতি কৰা। তেওঁলোকক আমি শিল্পী হিচাপে সন্মান কৰাটো আমাৰ ভুল আছিলে, কাৰণ তেওঁলোকক আমি সন্মান কৰিছিলো এজন শিল্পী হিচাপে। কিন্তু তেওঁলোকে কৰিলে কি, তেওঁলোকে ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিলে আৰু তেওঁলোক একজন ফটুৱা হিচাপে পৰিগণিত হ'ল, কাৰণ তেওঁলোকক আমি শিল্পী হিচাপে বহুত বেছি সন্মান কৰিছিলো, বহুত বেছি ভাল পাইছিলো। কিন্তু তেওঁলোক যেতিয়া ৰাজনৈতিক দলত আহিল সঁচাকে তেওঁলোকৰ প্ৰতি ক'ৰবাত নহয় ক'ৰবাত আমাৰ সন্মানটো বহুত পৰিমাণে কমি গৈছে। কাৰণ আগতে শিল্পী বুলি ক'লে আমি কিবা এটা সন্মান দিছিলো, কিন্তু এতিয়া তেওঁলোক আৰু শিল্পী হৈ থকা নাই, কাৰণ তেওঁলোক হৈ গৈছে একজন ৰাজনীতি কৰা মানুহ। 2021 চনত কোনোবা এটা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰিলেও তেওঁলোকে যে চিনেমা এখন বনাব পাৰিব সেই ৰাস্তাটো ক্লিয়াৰ হৈছে। কাৰণ ৰাজনৈতিক দলত এতিয়া কেৱল ৰাজনীতি কৰা মানুহ নাই, তাত শিল্পী, গায়ক, অভিনেতা, অভিনেত্ৰী, মিউজিক ডিৰেক্টৰ সকলোবোৰ এনেকুৱা ধৰণে আহি গৈছে আৰু তেওঁলোকৰ উদ্দেশ্য এটাই, বিধায়ক হ'ব, মন্ত্ৰী হ'ব। ৰাইজৰ মাজৰ পৰা যি মৰম বুটলিবলৈ সক্ষম হৈছিল সেইবিলাক তেওঁলোকৰ হজম হোৱা নাই, কাৰণ বেছি ভালকে থাকিব বা বেছি ভালকে খাব দিলে কোনো হজম কৰিব নোৱাৰে। তেওঁলোক যিমানখিনি সন্মানৰ যোগ্য আমি তাতকে বহুত বেছি পৰিমাণে তেওঁলোকক সন্মান দিছিলো, কিন্তু তেওঁলোক সেইখিনি ল'বলৈ বা সেইখিনি পাবলৈ সক্ষম নহল, সেইখিনি তেওঁলোকৰ হজম নহল। তেওঁলোকে আৰম্ভ কৰিলে কি ছ'চিয়েল মিডিয়াত বহুত বেছি পৰিমাণে কিছুমান লিষ্ট ভাইৰেল হৈ আছে। এইকেইজন শিল্পীয়ে কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিলে, এইকেইজন শিল্পীয়ে বিজেপি দলত অংশগ্ৰহণ কৰিলে। নাই মানি লৈছো, কিন্তু কথাটো হ'ল আপোনালোকে যদি সেই লিষ্টখন ভালকে চাই তেতিয়াহ'লে আপোনালোকে চাব যে খুব বেছি 5জনকে শিল্পী আপোনালোকে চিনি পাব, আপোনালোকৰ চিনাকি, কিন্তু বাকী কেইজন ক'ৰ পৰা কেনেকে টপকি গ'ল সঁচাকে ধৰিবই নোৱাৰি, একদম সঁচাকে ধৰিবই নোৱাৰি যে তেওঁলোক সঁচাকে কোনটো জগতত। কোনোবাই ৰাজনৈতিক দলত অংশগ্ৰহণ কৰিছে, কোনোবাই কিবা কৰিছে, তাত ক'বলৈ মোৰ একো নাই বা অসমৰ ৰাইজে একো নকয়, কিন্তু শিল্পীসকলৰ লগত তেওঁলোকক তুলনা কৰি বা শিল্পীসকলৰ তালিকাত তেওঁলোকৰ নামটো দি শিল্পীসকলক সঁচাকে অপমান কৰা হৈছে। প্লিজ এওঁলোকক শিল্পী বুলি নক'ব, কাৰণ এওঁলোক একজন স্বাৰ্থপৰ। মোৰ এক্স গাৰ্লফ্ৰেণ্ডতকৈ এওঁলোক বেছি স্বাৰ্থপৰ। মানে স্বাৰ্থপৰৰ উদাহৰণ দিবলৈ এতিয়া আপোনালোকে বা আমি সকলোৱে ব্যৱহাৰ কৰিব পাৰিম এই শিল্পীসকলৰ নাম, যে এনেকুৱা ধৰণে ধোকা দিয়াটো বা এনেকুৱা ধৰণে ৰাইজৰ লগত প্ৰতাৰণা কৰাটো বা এনেকুৱা ধৰণে স্বাৰ্থপৰৰ উদাহৰণ এই শিল্পীসকলক বহুত বেছি পৰিমাণে এওঁলোকে দেখুৱাই দিছে। এওঁলোকে শিকাই দিলে যে স্বাৰ্থপৰ কাক বোলে, স্বাৰ্থপৰ কেনেকুৱা ধৰণৰ, স্বাৰ্থপৰ কেনেকে হ'ব লাগে, সেই কথাটো এই শিল্পীসকলৰ পৰা আমি ভালকে শিকিব পাৰিছো। গতিকে মই সকলোকে এটা কথাই ক'ব বিচাৰিম যে এতিয়া হ'ল সেই সময় এই শিল্পীসকলক দেখুৱাই দিব লাগে যে আমি আপোনালোকক শিল্পী হিচাপে ভাল পাওঁ, এজন শিল্পী হিচাপে আপোনালোকক সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, কিন্তু এজন ৰাজনীতি কৰা নেতা হিচাপে আমি আপোনালোকক ভাল নাপাওঁ। এটা কথা আছে যে কুকুৰৰ পেটত ঘিউ হজম নহয়। কুকুৰক যদি আপুনি ঘিউ খাবলৈ দিয়ে তেতিয়াহ'লে কুকুৰৰ পেটত হজম নহয়। এই শিল্পীসকলক আমি বহুত বেছি সন্মান কৰিছিলো,
বহুত বেছি শ্ৰদ্ধা কৰিছিলোঁ, কিন্তু এওঁলোকৰ হজম হোৱা নাই। এতিয়া নিশ্চয় আপোনালোকে ভালকে বুজিব পাৰিছে যে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কি ক'ব বিচাৰিছোঁ। যদি আপুনি মোৰ কথাটোতে একমত হয় তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰক, কমেণ্টত জনাওক আপোনালোকে কি ভাবে, ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে কাৰোবাক সমৰ্থন কৰে নকৰে সেইটো আপোনালোকৰ সম্পূৰ্ণ ব্যক্তিগত কথা। মই জাষ্ট মোৰ মনৰ কথাখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আৰু যদি আপুনি আমাৰ এই চেনেলটো নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাৰিব, প্লিজ ছাবস্ক্ৰাইব কৰক। আজিলৈকে আহিছোঁ, টিল দেন টাটা।